মই ভাইটিক কৈছো তুই এদিনতে সেই ভাড়া ঘৰ এটা চাই দিম বুলি কৈছে এটা চাবনি নাহে অলপ কম পইচা পোৱা তুমি নিজে অলপ খবৰ কৰিবাচোন মইতো খবৰ কৰিয়া যিমান সোনকালে পাৰি সিমান সোনকালে এখন ঘৰৰ পৰা যাব পাৰিলে হয় দিয়া ভাইটিয়ে গৈ আমাৰ ঘৰত সৰুৱেকৰ ঘৰত সোমাই থাকিব আৰু এখন ঘৰ সমস্ত দায়িত্ব আনি ফুৰিব লাগিব মই আৰু মোৰ ৰখাটো এবাৰ ভাবা ৰাতি শোৱাৰ পৰা ৰাতিলৈকে ঘৰ সাৰা মচা বিধে ৰন্ধা বঢ়া কৰা এইবোৰ কৰি মই একেবাৰে ভাগৰুৱা হৈ যাওঁ জানা তাৰ পাছতো মাৰাৰ ওচৰ আপত্তিবোৰ আছে এই ওলাই যাওঁ ৰ'বা তাৰপিছত যিমান ওচৰ আপত্তি কৰা কৰি থাকক বলচোন মাৰ কিবা এটা হৈছে কিবা নহয় কিবা এটা হৈ থাকে মই আৰু ভালো পায় তাক লৈ ইমান অভাৰ চিৰিয়াছৰ কোনো দৰকাৰ নাই ৰাখিনী আছে নহয় প্ৰয়োজন হ'লে ডাক্তৰ মাতি দিব চাই থৈ যাবহি তই চাই চোৱাতে মায়ে অলপ শান্তি পালে কিন্তু মোৰ যে অশান্তি বাঢ়িব